গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰন ভাই আজি চাবলৈ গৈ আছোঁ ৰ'প ৱে আৰু আপোনালোককো লগত লৈ যাম এটা মানে কি ক'ম ফাৰ্ষ্ট টাইম উঠিবলৈ গৈ আছোঁ ভয়ো লাগি আছে আৰু লগত গৈছে আমাৰ অংকুৰ ব্ৰ এই হাই এটা কৈ দে হাই এণ্ড ভিডিঅ'টো প্ৰথমবাৰ একেলগে চাই থাকক বলক बसत उठे गए आसो और सना बादाम खाए खाए चलो आप लोगों भी मेरे साथ देखने के लिए वीडियो ब्लॉग गई थक हिंदी बेकार बे मैं हिंदी भालके कब नाजानो সেইকাৰণে হিন্দীত ব্লগ বনোৱা নাই আছামিজ ইজ কি ক'ম জয় অসম আছামিজ বা কৈ ভাল পাওঁ আছামিজত সেইকাৰণে ব্লগ বনাই আছোঁ আৰু এফালে পূৰা মানে টাউনৰ মাজে মাজে গৈ আছোঁ আৰু দেন এফালে চাওক যি ডাঙৰ ডাঙৰ ঘৰো বাপ্পাও তাৰপিছত আমাৰ অংকুৰ ছাৰ এফালে ছাইডত বহি আছে এইটো ছাৰ বিন্দাছ বহিয়ে গৈ আছে এণ্ড ব্লগ আৰু ভিডিঅ'টো দে আৰু চাই থাকক এতিয়া গৈ আছোঁ একদম ফাৰ্ষ্ট টাইম উঠিম মানে লাইফত বুকু ধাম ধাম কৰিছে দেচোন তথাপিতো গৈ আছোঁ জীৱনৰ মানে লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ল'বলৈ এণ্ড এই ধুনীয়া ন পূৰা এখন হিন্দী হয় হিন্দী স্কুল হয় কিবা এটা এইফালে পূৰা নদী এইটোৱে হ'ল ৰ'প ৱে চক কেনেকৈ মানে মানুহ লৈ গৈছে এটা জেগাৰ পৰা সেইটো জেগালৈ আৰু উঠিবলৈ গৈ আছোঁ আমিও ভিডিঅ'টো মানে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক সকলোৱে দেন চলো ফাইনেলি আহি পাই গ'লোঁ গেটত একদম মানে গেটত আহি গ'লোঁ বহুত মানুহ ভিৰ এইফালে এতিয়া কাউণ্টাৰত টিকেট কৰিম তাৰপিছতে আৰু উঠিম চাম মানে লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ল'ম মানে পূৰা টিকেট লৈ ৰেডি এতিয়া যাম আৰু এইফালে পূৰা দীঘলীয়া লাইন আমাৰ চবতকৈ শেষত সেইকাৰণে অলপমান বহি লৈছোঁ তাৰপিছত গৈ আছোঁ ইয়াতে চেকিং চলি আছে আৰু চেকিং হোৱাৰ লগে লগে আমি ইয়াৰ পৰা যামগৈ আৰু পূৰা ফুল্লি চেকিং কিবা এটা কৈ দে হাই হেল্ল' জেগাটো খুব ধুনীয়া বুলি ক'ব লাগিব ধুনীয়াকৈ মানে সজাই পৰাই থৈছে আৰু ইয়াতে ধুনীয়াকৈ জিৰণি ল'ব পৰা যাব মানে বহি মেলি আৰু যদি জিৰণি ল'ব বিচাৰে একদম মানে ধুনীয়া আৰু জেগাটো সকলোৱে আহক এবাৰ চাই যাওক আৰুনো কি ক'ম আৰু দে আৰ চলো এতিয়া গৈ আছোঁ উঠিবৰ কাৰণে মানে বেলেগে ফিলিং লৈ কি ক'ম ফাৰ্ষ্ট টাইম উঠিম ভয় লাগিছে এইবিলাক চব বিৰাট ডাঙৰ ডাঙৰ ৰছী এণ্ড এইফালে কি এইটো চকা নে কি এইটো চকা এফালৰ পৰা গৈ আছে ইয়াৰ চক বিৰাট ডাঙৰ ডাঙৰ চকা ঘূৰি আছে আৰু বিৰাট ডাঙৰ ডাঙৰ ৰছী ঘূৰি আছে বুলি ক'ব লাগিব আচলতে এই চকাটোৱে মানে মেইনলি টানি আছে ৰ'প ৱেটো আৰু ইয়ে খিচি আছে বুলি ক'ব লাগিব তাৰপিছত ইয়াৰ আণ্ডাৰতে চলি আছে পূৰা মানে দীঘল মানে হেভি ৰছী আৰু হেভি ৰছীৰ পৰা মানে এইবিলাক চক ইয়াৰ বস্তুবিলাক মানে মেচিনবিলাক ইয়াৰ চ' গাইছ আহি গ'ল এতিয়া ভিতৰত সোমাই গৈ আছোঁ অ' মাই গড এতিয়া পূৰা লাহে লাহে গৈ আছোঁ বুলি ক'ব লাগিব মানে পূৰা লাহে লাহে নি আছে আৰু এই দেখো নিচেকা নাজাৰা পূৰা বুকু ডাঠ কৰি মেলি গৈ আছোঁ মানে আৰু কি ক'ম তাৰপিছতে এয়া ব্ৰহ্মপুত্ৰৰ কিনাৰতে ফেৰী এখন ৰখাই থৈ দিছে এদিন ফেৰীটো উঠিম মানে এদিন ফেৰীত উঠা ব্লগ এটাও বনাম আপোনালোকৰ কাৰণে দেন ইয়াত দেখোঁ ব্ৰহ্মপুত্ৰ আৰু এইবিলাক হ'ল মানে ৰছী মানে ৰছী নহয় আৰু ডাঙৰ ডাঙৰ মানে কি ৰছীয়ে ক'ম আৰু ডাঙৰ ডাঙৰ ৰছী আৰু এইফালে গুৱাহাটী মেইন টাউনখন আৰু এইফালে পূৰা পাহাৰ ওলাই আছে কাটাই জেয়াৰ বুলি ক'ব লাগিব ভিডিঅ'টো চাই থাকক শেষলৈকে এইটো হ'ল ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ দ্বীপটো আগতে কিতাপত পঢ়ি আছিলোঁ বাট আজি নিজ চকুৰে দেখিলোঁ চক না কিমান ধুনীয়া সৰু দ্বীপটো ইমান মৰম লগা দ্বীপটো
আৰু গৈ আছোঁ আৰু বহুত টাইম মানে গৈ আছোঁ পূৰাপূৰি এতিয়া 10 মিনিট বেছি হৈ গ'ল আৰু এতিয়া গৈয়ে আছোঁ আৰু অলপ আছে আৰু জেগাত পাবলৈ ফাইনেলি গাইজ ভিডিঅ'টো দি এণ্ড হ'বলৈ গৈ আছে আৰু আগফালে যোনটো বিল্ডিং দেখিছে তাতে গৈ ৰখিব এই ৰুৱেটো আৰু মানে সিটো পাহাৰৰ পৰা এই বিল্ডিংটোলৈকে আহে মানে টাইমটো কিমান লাগিছিল বাৰু নেচালোঁ লাগে চাগে 9-10 মিনিট তাৰপিছত ইয়াত নামিম চাওঁ আপোনালোকক আৰু কি দেখাব পাৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰিব বুলি আশা কৰিছোঁ আৰু এটা মৰম লগাকৈ কমেণ্ট আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে বলক ৰ'পৱে চাই এতিয়া গৈ আছোঁ ৰুমলৈ কেনেকুৱা লাগিলে চাই বম না খাদ্য খাই মেলি আহি আছোঁ এতিয়া গৈ আছোঁ ৰুমলৈ মানে কি ক'ম চাই আহিলোঁ মানে 100 ৰুপিজ টিকেট সকলোৱে যাব বুলি আশা কৰিছোঁ মানে পটককৈ ঘাউককৈ নমাই দিয়ে যেতিয়া মানে তললৈ নমাই দিয়ে তেতিয়া বম ভয় লাগে মানে পূৰা বজাৰ মানে বজাৰ যেতিয়া তললৈ নমাই দিয়ে ন তেতিয়া একদম বম মানে বুকু চিৰিংকৈ আহে তথাপিতো চালোঁগৈ আৰু এতিয়া আছোঁ জালুকবাৰীৰ পৰা যাম এতিয়া আমাৰ চিপেট অৰ্থাৎ হোষ্টেললৈ গৈ আছোঁ মোৰ চন্দত আছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আৰু আজি নোসোমাওঁ বেলেগ এদিনাখন আহিম আপোনালোকক আকৌ ভালকৈ দেখাবলৈ মানে আজি টাইম নাই 4টা বাজি গ'ল আৰু হোষ্টেলত সোমোৱা টাইমো হৈ গ'ল মানে সেইটো কাৰণে আজি নোসোমাওঁ আৰু বেলেগ এদিনাখন আহিম আপোনালোকক ভালকৈ দেখাবলৈ ইমানেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব শেষত এটা কমেণ্ট কৰি তাৰপিছত আকৌ এদিন আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ এটা নতুন ব্লগ লৈ জয় অসম